ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ ছাৰ থাপাৰ টুপু বাজিছে গুলিটো থাপাৰ টুপু বাজিছে তাৰ পাছত ইফালে মৰাকেইটা পেলাই দিলে নি আদা মৰাখিনি হোষ্টেল বহাই দিলে নি বাচ্চা থাকাত মি আদা মৰা হয় না থাপাৰ টুপু ছাৰ গুলি বৰফৰ কোপত মানে থাকিব পৰা নাই চব মাৰিছে সব মৰাকেইটা পেলাই দিছে আদা মৰাকেইটা ছাৰ হোষ্টেলত বহাই দিছে নেকি মাছ টকা বহুত আমাইছে হয় তোৰ কথাও বা বেচাৰা উপায় যাম না হামজিঙাই যদি একদম যোৱা খালা না তোদে মছলা যোৱা ইচ্ছিগানে যায় স্কুলৰ চাকনা লাই নি পুৰা মাৰিয়া দুই নিদে ফিৰিক ফ্ৰাক নাই নালা নঙাই জানে ছাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত গুলিয়াগুলি লাগি আছিল ছাৰ অৰুণাচলত নাই যায় সীমান্তত বাকী ন আমি জাগাত দীঘলীয়া নোৱাৰিম ছাৰ গুলিটো থাপাৰ টুপুৰ বাজিছে ছাৰ নাযায় মৰাকেইটা পেলাই দিলে ছাৰ আদা মৰাকেইটা হস্পিটেলত ভৰাই দিলে ডক্টৰ আমজাদ খান আদা মৰাকেইটা হস্পিটেলত ভৰাই দিলে মৰাকেইটা পেলাই দিলে দেখোন গুলিটো থাপাৰ টুপুৰ বাজিছিল